हेलो फ्रेंड्स स्वागतम जनाइছোঁ মোৰ চেনেললৈ আৰু আজি আৰু এটা নতুন ভিডিঅ' লৈ আহিছোঁ আৰু আজি একদম সিম্পল এটা ডিশ বনাব আহিছোঁ মুৰ্গীৰ মাংস কিন্তু এটো মোৰ ষ্টাইলত তো আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু কেনেকৈ বনাওঁ কি বনাওঁ চাই যাওঁ আহক ভিডিঅ'টো এই মাংস লৈ লৈছোঁ প্ৰায় 1 কেজি মাংস আছে সো এখানে মই বিলাহী এটা লৈ লৈছোঁ আৰু এই বিলাহীত মই কাজু ভিজাই থৈ দিছিলোঁ প্ৰায় 1.5 ঘণ্টা আগত আৰু এই কাজুখিনি একেলগে বিলাহীৰ লগত অলপ পেষ্ট কৰি লওঁ গোটেইখিনি আমাৰ কাজু আৰু বিলাহীখিনি অলৰেডি পেষ্ট হৈ গৈছে পিঁয়াজ চপ কৰি লৈছোঁ আৰু এইপিনে কেৰাহী গৰম হ'বলৈ দিছোঁ আৰু ঠিক কেৰাহী আমাৰ গৰম হোৱাতে ইয়াত এতিয়া মিঠাতেল দি দিছোঁ অলপমান আপোনালোকে ৰিফাইন তেলো দিব পাৰে বাট মই চাজেষ্ট কৰোঁ মিঠাতেল কাৰণ মিঠাতেলৰ নিজৰ এটা ফ্লেভাৰ এটা আছে সেইকাৰণে মিঠাতেল দি দিছোঁ আৰু এই মিঠাতেলটো এতিয়া গৰম হ'বলৈ দিছোঁ ইয়াত মই আধা চামুচ চেনি দি দিছোঁ কাৰণ চেনি আপোনাৰ কালাৰটো অলপমান ভাল আনে আঞ্জাত আৰু টেষ্টটো অলপ এনহেঞ্চ কৰে আপুনি দেখিছে চেনি দিয়াৰ পিছত কেনেকুৱা চেনিখিনি ৰঙা হৈ গৈছে আচলতে এইটো কেৰামেলাইজ বুলি কোৱা হয় আৰু এতিয়া আমি ইয়াত এটা শুকান জলকীয়া আৰু আপোনাৰ গোটা ইলাচি দালচেনি আৰু লং দি দিম ঠিক ফুটিব ধৰিছে আৰু ইয়াৰ যোনটো ফ্লেভাৰ এটা আছে ইলাচি ফ্লেভাৰটো ওলাইছে আৰু এইখিনিত এতিয়া আমি যোনখিনি পিঁয়াজ আমি কাটি থৈ দিছিলোঁ এই কাটা পিঁয়াজ আৰু পিঁয়াজখিনি আমাৰ স্লাইট গোল্ডেন ব্ৰাউন কালাৰ হৈ গৈছে হৈ যোৱাত এতিয়া মই নিমখ অলপ দি দিম নিমখ মই 50% দিম আৰু 50% মই পিছত দিম আৰু নিমখখিনি দিয়াৰ পিছত নিমখখিনি জাষ্ট অলপ লগাই আৰু ইয়াত এতিয়া মাংসখিনি দিম মাংসখিনি দেখা পাইছেনে কেনেকুৱা পিংক কালাৰ হৈ আছে আৰু এইখিনি এতিয়া ফ্ৰাই কৰিম আৰু ফ্ৰাই কৰোঁতে লাহে লাহে মাংসৰ কালাৰটো বগা হৈ যাব আৰু এইখিনি প্ৰায় 3-4 মিনিটমান এনেকৈ ফ্ৰাই কৰি লওঁ যাতে পিঁয়াজখিনি আৰু গলি যায় আৰু মাংসটো ভিতৰত নিমখটো অলপ সোমাই যায় আৰু আমাৰ মাংসখিনি স্লাইট বগা পৰি গৈছে মাংসখিনি আৰু পিঁয়াজখিনিও লাহে লাহে আৰু গলিবলৈ ধৰিছে আৰু এতিয়া মই ইয়াত আলু দি দিম আলু মই গোটাই দিছোঁ আপোনালোকে যদি ডাঙৰ আলু দি আপোনালোকে ফালিও দিব পাৰে বাট মই মিডিয়াম আলু দিছোঁ গোটাই দিছোঁ তো এতিয়া আহক এবাৰ মিক্স কৰি লওঁ গোটেইখিনি ইয়াত এতিয়া 1 চামুচ ডাঙৰ চামুচতে জিঞ্জাৰ গাৰ্লিক পেষ্ট দি দিম আপোনাৰ দোকানত কিনা জিঞ্জাৰ গাৰ্লিক পেষ্টটো দিব পাৰে কিন্তু মই ৰেকমেণ্ড কৰোঁ ঘৰত যোনটো আমি ভালদৰে জিঞ্জাৰ বা গাৰ্লিকৰ যোনটো আমি পেষ্ট বনাব পাৰোঁ বা পিচি কিনে আদা নহৰু আমি যোনটো পেষ্ট বনাওঁ সেইটো দিলে আপোনালোকে বেছি ভাল হয় কাৰণ সেইটো টেষ্টটো আপোনালোকে বেছি ভাল আহে বা আঞ্জাখনৰ সোৱাদটো অলপ বেলেগ হয় মই এতিয়া মিক্স কৰি একদম ভাজি ল'লোঁ আৰু ভাজি লোৱাৰ পিছত ইয়াত এতিয়া হালধি দিলোঁ অলপ আৰু আপোনাৰ জিৰা গুড়ি অলপ আৰু ধনিয়াৰ গুড়ি একদম চিম্পল হয় আৰু এইখিনি এতিয়া গোটেইখিনি মিক্স কৰি লওঁ দেখিছেনে কালাৰটো কেনেকৈ চেঞ্জ হ'ব ধৰিছে আৰু আমাৰ চিকেনখিনি 2-3 মিনিট ফ্ৰাই কৰি লোৱাৰ পাছত এতিয়া ইয়াত যোনটো বিলাহী আৰু কাজুৰ এটা পেষ্ট বনাইছিলোঁ সেই পেষ্টটো ইয়াত এতিয়া দি দিওঁ আৰু এইখিনি এতিয়া মিক্স কৰি লওঁ কম ফ্লেমতে মিক্স কৰিম আৰু এইখিনি তেতিয়ালৈ ভাজিম তেতিয়ালৈ আপোনাৰ বিলাহীৰ বা এটা যোনটো কেঁচা এটা গোন্ধ থাকে সেই কেঁচা গোন্ধটো মৰি নাযায় তেতিয়ালৈ এইখিনি ফ্ৰাই কৰি লওঁ আৰু এইখিনি মিক্স কৰি ল'লোঁ মিক্স কৰি লোৱাৰ পিছত এতিয়া আৰু অলপমান নিমখ দি দিম নিমখ জাষ্ট অলপমান দিম কাৰণ আগতে আমি এবাৰ নিমখ দি দিছোঁ গতিকে আমি নিমখ অলপমান দি দিম ফ্ৰাই কৰা হৈয়ে গৈছে আৰু লাহে লাহে তেলো ওলাব ধৰিছে আৰু এতিয়া ইয়াত মই অলপ পানী দি দিম জাষ্ট অলপ পানী দি এইখিনিত এতিয়া বইল আহিব দিম আৰু জুইটো মিডিয়ামত দি এতিয়া ইয়াত ঢাকনিখন লগাই দিম আৰু 5-10 মিনিটৰ কাৰণে উতলিব দিম বা যেতিয়ালৈ পানীখিনি কমি নাযায় তেতিয়ালৈ
আমাৰ পানীখিনি শুহি গ'ল আৰু এতিয়া হওক যিহেতু তেলটো অলপ ওলাই গৈছে আৰু অলপ এইখিনি ফ্ৰাই কৰি লওঁ এতিয়া আমাৰ মাংসখিনি ফ্ৰাই কৰা হৈ গৈছে আৰু ইয়াত এতিয়া অলপ পানী দি দিম আৰু এতিয়া অলপ উতলিবলৈ দিম পানীটো আপোনালোকে নিজৰ ইচ্ছামতে দিব পাৰে যদি আপোনালোকে ঠিক গ্ৰেভি কৰে তেন্তে পানী কমকৈ দিব বা যদি গ্ৰেভি বেছি কৰে তেন্তে পানীটো অলপ বেছিকৈ দিব আহক এইখিনি উতলি লওঁ আৰু এতিয়া ইয়াত মাংসখিনি ঠিক উতলিছে আৰু উতলোতে ইয়াত আধা চামুচ গৰম মছলা দি এইখিনিত মিক্স কৰি লওঁ আজিৰ ৰেচিপিটো চাই কেনে পালে জনাব কমেণ্টত আৰু মোৰ চেনেলটো লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব নাপাহৰিব তেতিয়াহ'লে সকলোৱে ভালে থাকক তেতিয়াহ'লে সকলোৱে সুস্থ থাকক থেংক ইউ এভৰিৱান টেক কেয়াৰ